So good morning, কি খবৰ সকলোৰে? So কি কয় আৰম্ভ কৰোঁ ভিডিঅ'টো। So hey everyone, সকলোকে আকৌবাৰ আমন্ত্ৰণ জনাইছোঁ মোৰ চেনেল এক্সপ্লৰাৰ ফেজ। আহি গ'লোঁ আৰু এটা ভিডিঅ' লৈ কেনে। So মোৰ নাম হয় ফেজ আৰু এতিয়া বৰ্তমান সময় হৈছে 4:46 আৰু আজি তাৰিখ হৈছে 13 মে'। So চবেইতো জানে এতিয়া ৰমজান মাহ চলি আছে। তো একচুৱেলি চেহেৰি খাই কেনে মই আৰু হোৱা নাই। তো যোৱা ৰাতি প্লান বনিলে যে ৰাতিপুৱা চন্তক যাবলৈ আছে। চন্তক একচুৱেলি শিৱসাগৰ জিলাৰ এটা ঠাই। তো চন্তক একচুৱেলি মোৰ যাবলৈ আছে চন্তক টি গাৰ্ডেনত। তো আমাৰ ইয়াৰ পৰা চন্তক 2.5 ঘণ্টা জাৰ্ণি হয়। তো সেইকাৰণে মই সোনকালে যাবলৈ আছে বুলি চেহেৰি খাই আৰু নুশুলোঁ। আৰু এতিয়া যাবলৈ সময় আছে। তো সেইকাৰণে ভাবিলোঁ অলপ বাগান ফালে যাওঁ, বাগান ফালে গৈ অলপ মৰ্ণিং ৱাক কৰি লওঁ। কেতিয়াওতো নকৰোঁ, সেইকাৰণে আজি মৰ্ণিং ৱাক কৰিব আহিলোঁ। চ' এতিয়া টাইম হ'বলৈ হ'ল আৰু মই যাওঁ এতিয়া গৈ কেনে ৰেডি হৈ কেনে ওলাই যাওঁ আৰু। চ' চব ৰেডি, এতিয়া ওলাই আহি গ'লোঁ। তো বতৰটো বৰ এটা ভাল দেখা নাই, বৰ ডাৱৰীয়া নিচিনা হৈ আছে বতৰটো। তো এতিয়া গৈ আছোঁ গাড়ী ফালে। চ' মই সোনকালে প্লান এইটো কাৰণে কৰিলোঁ যাতে সোনকালে আকৌ ৰিটাৰ্ণ হ'বলৈ পাৰোঁ। তো বৰ্তমান চিটুৱেশ্যনটো চবে গম পাইছে, চবফালে অকলে কৰোণাই চলি আছে। তো এতিয়া কৰোণাৰ ছেকেণ্ড ৱেভ চলি আছে, যোনটো চবতছে ডেঞ্জাৰাছ বুলি কোৱা হৈছে। তো এতিয়া আমাৰ অসমৰ চিটুৱেশ্যনটো চবে গম পাইছে, ডেইলি নতুন কেছ ৰেজিষ্টাৰ হৈয়ে আছে। তো আমাৰ ডিব্ৰুগড়ৰ অৱস্থাটোও বৰ এটা ভাল নহয়, গুৱাহাটীৰ পিছত ছেকেণ্ড পজিশ্যন ডিব্ৰুগড়ৰে আছে। তো সেইকাৰণে ডিব্ৰুগড়টো অলপ ষ্ট্ৰিক্ট হৈ গৈছে। তো এতিয়া গভৰ্ণমেণ্টৰ নতুন ৰুল যে আপুনি 1টা বজালৈকে নিজৰ দোকান বিজনেছেছ এইবিলাক চব বন্ধ কৰি দিব লাগিব। 2টাৰ পিছত আকৌ আপুনি চলাচলো কৰিব নোৱাৰে। বজাৰ হাট যিখিনি কৰিব আছে আপুনি 2টা বজাৰ আগতে কৰি ল'ব লাগিব। তো সেইটো ভাবিয়ে মই একো ৰিস্ক ল'ব বিচৰা নাই। সেইটো কাৰণে মই সোনকালে ওলাই গৈছোঁ আৰু সোনকালে ৰিটাৰ্ণো হৈ যাম 2টাৰ আগত। চ' এতিয়া আৰু দেৰি কৰিতো লাভ নাই। তো বলক জাৰ্ণিটো আৰম্ভ কৰোঁ। সেইটো শেষলৈকে চাব। যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক জাৰ্ণিটো আৰম্ভ কৰোঁ। অ'কে, চ' এতিয়া আমি ডিব্ৰুগড় বাইপাছ হৈ কেনে গৈ আছোঁ। তো ডিব্ৰুগড় বাইপাছ হৈ কেনে আমি বৰবৰুৱা হৈ কেনে ওলাই যাম। তো বৰবৰুৱাৰ পৰা আমি মৰাণ হৈ চেপন পাম। চেপনৰ পৰা একচুৱেলি 2টা ৰাস্তা আছে। তো এটা চেপনৰ পৰা সোমাই কেনে নাজিৰা হৈ কেনে চন্তক যাব পাৰি, আৰু এটা আপোনাৰ শিৱসাগৰ টাউন হৈ কেনে। তো শিৱসাগৰ টাউন হৈ গ'লে অলপ দূৰ হৈ যায়। তো এতিয়া চাওঁ মই কোনফালৰ পৰা যোৱা হয় মোৰ। তো আমি এতিয়া চেপন পাবলৈ হ'লোঁ। তো মই এতিয়া শিৱসাগৰ টাউন হৈ নাযাওঁ, মই চেপন হৈ সোমাই দিম। চেপন হৈ কেনে নাজিৰা হৈ আপোনাৰ চন্তক টি গাৰ্ডেন পামগৈ। তো এতিয়া একচুৱেলি বহুত টাইম ৱেষ্ট হৈ গ'ল, সেইকাৰণে মই টাইমটো বচাবই বিচাৰিছোঁ। তো শিৱসাগৰ টাউন হৈ দূৰ হৈ যাব, সেইকাৰণে শিৱসাগৰ টাউন হৈ এতিয়া নাযাওঁ। জাম এতিয়া ইয়াৰ ৰ'ড
কণ্ডিশ্যনটো বৰ এটা ঠিক দেখা নাই চব আগফালৰ পৰা ঘূৰি আহোঁ অ'কে তো ইয়াৰ পৰা ইউ টাৰ্ণ লৈ যাব পাৰিম তো এইটো চেপন টি ষ্টেট So finally আহি পালোঁ চন্তক তো এতিয়া বৰ্তমান আছোঁ চন্তক টি ষ্টেটৰ ওচৰত তো বলক এতিয়া চিধা যাব লাগিব চিধা গৈ থাকোঁ চব কাম শেষ কৰিলোঁ এতিয়া যাবলৈ ওলাইছোঁ চ' দেখা পাইছে পুৰা তিতি গ'লোঁ তিতি মেলি শেষ